হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আশা কৰিছোঁ আপোনালোক সকলোৰে ভাল। আজি আমি আকৌ এবাৰ আইলেণ্ড হপিং কৰিবলৈ যাবলৈ ওলাইছোঁ আৰু আজি আমি যাম মায়া বে, ফিফি আইলেণ্ড, বেম্বো আইলেণ্ড, এনেকুৱা আৰু বহুকেইটা আইলেণ্ড যাম। আমি আহি পালোহি আৰু এইদৰে চবেই বটৰ বাবে ৰৈ আছে, আমিও ৰৈ আছোঁ। ইমুৱে আৰাম কৰিছে। ফিফি এণ্ড মায়াবেলৈ যাবলৈ বটৰ বাবে ৰৈ আছোঁ। বট আহিব আৰু তাৰপিছত যাম আৰু প্ৰত্যেককে এনেদৰে এটা বেণ্ড পিন্ধাইছে। কিছুমানৰ ব্লেক থাকিব, কিছুমানৰ ব্লু আৰু কিছুমানৰ ৰেড, আৰু চবকে ভাগ ভাগ কৰি বেলেগ বেলেগ বটত লৈ যাব চাগে। আমাৰ টিমটোত কমেও 35-40জনমান মানুহ আছে। ইয়াতে 15-20 মিনিটমানৰ বাবে ৰখাই দিছিলে স্নৰ্কেলিং কৰিবৰ বাবে, আৰু বহুতে কৰিছে স্নৰ্কেলিং, কিন্তু আমি কৰা নাছিলোঁ। আমি আহি মায়া বে পালোহি আৰু চাওকচোন, পানীখিনি একদম ক্ৰিষ্টেলৰ নিচিনাকৈ জিলিকি আছে আৰু চাৰিওফালে এই বোটবোৰ ৰখাই থৈছে। গতিকে দেখা পাই গম পাইছিলোঁ আৰু বহুত ভিৰ হ'ব বুলি। আৰু ইয়াৰ পৰা 15-20 মিনিটমান লাগিলে বীজখন পাওঁতে, আৰু বীজখন সঁচাকৈ ইমান ধুনীয়া আছিল ন। মই থাইলেণ্ডত দেখা পোৱা বীজবোৰৰ ভিতৰত এই বীজখনে সকলোতকৈ বেছি ধুনীয়া বীজ আছিল। আৰু হলিউডৰ দ্য বীজ মুভিখনো ইয়াতে শ্বুটিং হৈছিল। বীজখন দেখি ইমানেই ধুনীয়া লাগিল, সেইবাবে প্ৰথমতে দুটামান ৰীল আৰু কেইকপিমান ফটো উঠি ল'লোঁ। এই যে মোৰ মাতটো অলপ ভগা ভগা লাগি আছে, মোৰ চৰ্দি হৈ আছে আচলতে, সেইবাবে এনেকুৱা ওলাইছে। আহিয়ে বেমাৰতে পৰিলোঁ তাৰ পৰা আহি পোৱাৰ পিছত, থাইলেণ্ডৰ পৰা আহি পোৱাৰ পিছত, সেইবাবে ভিডিঅ'বোৰ দিয়াত অলপ পলম হৈছে। তাৰ পৰা আহি ফিফি আইলেণ্ড পালোহি আৰু তাত দুপৰীয়া লাঞ্চৰ বাবে ৰখালে। আৰু এই লাঞ্চটো এই পেকেজটোৰ ভিতৰতে ইনক্লুডেড আছিল। গোটেই পেকেজটো 6,000 মান আছিল। Happy. লাঞ্চ কৰি হলত আমি অলপ ওলাই আহিলোঁ, অলপ ইফালে সিফালে চাওঁ বুলি আৰু আপোনালোককো দেখাওঁ বুলি, কিন্তু ইমানেই বেছি ৰ'দ আছিল, চকু মেলিবই পৰা নাছিলোঁ। মায়া বেৰ পৰা ওলাই একেবাৰে লাষ্টত আহিলোঁ বেম্বো আইলেণ্ড। মাজত অৱশ্যে বহুকেইটা আইলেণ্ডত ৰখাইছিলে মানে দেখাই দিছিলে আৰু ব'টৰ ভিতৰৰ পৰাই, যেনে মাংকি আইলেণ্ড, তেনেকৈ বহুতকেইটা, কিন্তু ভিডিঅ'হে কৰা নহ'ল। গাটো বেছিয়ে বেয়া লাগি গ'ল লাষ্টৰ ফালে। বেম্বো আইলেণ্ডত এইদৰে বহুত মানুহে ৰেষ্ট লৈ আছিল, গছ গছনি থকাৰ বাবে অলপ ছাঁহো পৰি আছিল। কিন্তু আমাৰ আয়ুষ আৰু ইমুৱে অলপ বিচত যাবলৈ মন কৰিলে, তেখেতক অলপ দেৰিৰ কাৰণে লৈ গ'লোঁ, 5-10 মিনিটমানৰ কাৰণে, বেছি দেৰি নহয়, কাৰণ দিনটো ইমানেই ভাগৰ লাগি গৈছিল এনেকৈ ঘূৰি ফুৰাৰ বাবে। তাৰপিছত আহি আমিও অলপ ৰেষ্ট ল'লোঁহি। মই সাধাৰণতে এনেধৰণৰ ভিডিঅ' বেছি বনোৱা নাই, মই বেছিকৈ কাটিঙৰ ভিডিঅ'ই বনাওঁ। গতিকে আপোনালোকে জনাবচোন, কাটিঙৰ ভিডিঅ'ৰ বাহিৰে এনেধৰণৰ ভিডিঅ' বনালে আপোনালোকে ভাল পায়নে, কমেণ্ট কৰি জনাব। আৰু যদি এই ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক শ্বেয়াৰ কৰিব, আৰু যিসকলে মোৰ ভিডিঅ'টো নতুনকৈ চাইছে তেওঁলোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব।